আহিছে মাস্ক লগাব লাগিব বলে এইবাৰ আকৌ তাকেতো শুনাটো ময়ো শুনিছো কৰিবি কি এতিয়া ভালে হ'ব লকডাউন যদি হয় স্কুল বন্ধ হ'ব এই নকবি আৰু কি মজা লাগিব একদম ঐ বেবা কামটো কৰিছ গছৰ ওপৰত তলে নামি আছোন কথা এটা কাবালে আছে ও ককা বলকি চক এফালৰ পৰা ঐ হয় ফালে অক্টোপাছ ওলাইছে বল ধৰুংগে একদম এ চলিয়ে দেৰি কিউ কৰতে হো বাই বাই কুদাল দেৰি হোৱা নাই কোনোৱে ধৰিবকে পৰা নাই অক্টোপাছটো জহানি বুৰে এইটো ওলোৱাই নাই ওলালে একদম খামুচিত ধৰিম ডিঙিতে নামিবতো নোৱাৰি পুকৰা চুকৰে কামুৰি ফুটা কৰি পেলাব অক্টোপাছটো ক'ত আছে কক টাইমত পুকৰতে ধৰিম একদম ভেবা ভাইটি তুমি ধৰিবা নে অক্টোপাছ নোৱাৰিবা নহয় তোমাৰ পুকৰতে কাম মাৰি ধৰিব মেৰেকে বাদ দিয়ক মোৰ পুকৰত কামুৰি নধৰে ক'ত আছে সেইটো কক অক্টোপাছটো বেলেগ কথা নালাগে এই পানীখিনিত আছে যোৱা ধৰিব পাৰিলে মই তোমাক ইনাম দিম 1000 টকা একদম পইচা জাঙিয়া ফালকে ওকে ও ককা কিবা এটা লগা যেন যে পাইছো একদম ওই বেগতে টান মাৰি লৈ আনে গুৰডালত পইচা পাবি পইচা অক্টোপাছ ধৰিব পাৰিলে পইচা মিলেগা দেখিলা না পাই গলো অক্টোপাছ আয়ো অক্টোপাছ ভাগিনি মোৰ মুখত হাগি দিলে ও ককা ধৰক দলিয়াই দিছো ও ককা ধৰক তেন্তে গাইছ আমি অক্টোপাছ ধৰি ললো তেন্তে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছো যদি ভাল লাগিছে লাইক শ্বেয়াৰ কমেন্ট কৰি দিবা আৰু যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছে সাবস্ক্ৰাইব কৰি চাইডৰ ঘণ্টি বেলটো দবাই দিবা বাই বাই